हेलो गाइज আপোনালোক সকলোকে মিলি ইউটিউব চেনেললৈ ওয়েলকাম জনাইছো। আজি মই আকৌ আপোনালোকৰ মাজলৈ লৈ আনিছো এটি নতুন বিষয়লৈ। বিষয়টি হৈছে প্ৰফিট এণ্ড লছ মিন্স লাভ আৰু লোকচান। সো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজিৰ বিষয়টো এই কাৰণে আলোচনা কৰিম যে বহুতো কম্পিটিটিভ এক্সামত আমি প্ৰফিট এণ্ড লছৰ প্ৰশ্ন আহি থকা প্ৰত্যক্ষ কৰোঁ, কিন্তু প্ৰফিট এণ্ড লছৰ বিষয়ে নজনাৰ কাৰণে প্ৰশ্নৰ উত্তৰ নকৰাকৈ আহিব লগা হয়। সো তাকে আমি আজিৰ ভিডিওটোত চমুকৈ আলোচনা কৰিম কেনেকৈনো প্ৰফিট এণ্ড লছ উলিয়াম। সো প্ৰথমে আমি প্ৰফিট এণ্ড লছৰ সূত্ৰকেইটা চাওঁ। 1 নম্বৰ লাভ প্ৰফিট ইকুৱেল বেচা দাম SP মাইনাছ কিনা দাম CP। 2 নম্বৰ লোকচান লছ ইকুৱেল কিনা দাম CP মাইনাছ বেচা দাম SP। 3 নম্বৰ শতকৰা লাভ শতকৰা লাভ পাৰ্চেন্টেজ অফ প্ৰফিট ইকুৱেল লাভ প্ৰফিট ডিভাইডেড বাই কিনা দাম CP ইনটু 100%। 4 নম্বৰ শতকৰা লোকচান পাৰ্চেন্টেজ অফ লছ ইকুৱেল লোকচান লছ ডিভাইডেড বাই কিনা দাম CP ইনটু 100%। সো আমি প্ৰফিট এণ্ড লছৰ সূত্ৰকেইটা গম পালোঁ। লাভ উলিয়াবলৈ হ'লে আমি এইটো ব্যৱহাৰ কৰিব লাগিব, লোকচান উলিয়াবলৈ হ'লে এইটো, শতকৰা লাভ উলিয়াবলৈ হ'লে এইটো ব্যৱহাৰ কৰিব লাগিব, শতকৰা লোকচান উলিয়াবলৈ হ'লে আমাক এইটো লাগিব। সো আমি সূত্ৰকেইটা গম পালোঁ। গতিকে আমি উদাহৰণ এটা লৈ লাভ আৰু লোকচানৰ বিষয়ে জানো আহক। উদাহৰণ 1। এজন দোকানীয়ে ছাতি এটা 320 টকাত কিনি 380 টকাত বিক্ৰী কৰিলে। তেওঁৰ শতকৰা লাভ কিমান হ'ব? আমাক প্ৰশ্নত সুধিছে এজন দোকানীয়ে এটা ছাতি 320 টকাত কিনি 380 টকাত বিক্ৰী কৰিলে তেওঁৰ শতকৰা লাভ কিমান হ'ব বুলি কৈছে। সো আমি শতকৰা লাভ উলিয়াব লাগিব। আমি শতকৰা লাভ বুলি ক'লে শতকৰা লাভৰ ফৰ্মুলাটো চাব লাগিব। শতকৰা লাভৰ ফৰ্মুলাটো কি আছিলে? শতকৰা লাভ পাৰ্চেন্টেজ অফ প্ৰফিট ইকুৱেল লাভ ডিভাইডেড বাই কিনা দাম ইনটু 100%। সো আমি কৰোঁ সমাধান।
সমাধান দিয়া আছে ছাতিটোৰ কিনা দাম কিনা দাম ইকুৱেল 320 টকা আৰু ছাতিটোৰ বেচা দাম ইকুৱেল 380 টকা এতেকে লাভ ইকুৱেল আমাৰ কি আছিলে বেচা দাম মাইনাছ কিনা দাম সো আমাৰ ইয়াত বেচা দাম কিমান দিয়া আছে 380 মাইনাছ কিনা দাম কিমান দিয়া আছে 320 সো 380 মাইনাছ 320 টকা ইকুৱেল 380 পৰা 320 টকা মাইনাছ কৰিলে আমাৰ কিমান থাকিব 60 টকা সো আমাক প্ৰশ্নত সুধিছে যে শতকৰা লাভ উলিয়াবলৈ এতিয়া আমি শতকৰা লাভ উলিয়াবলৈ হলে লাভ উলিয়াব লাগিব প্ৰথমে আমাৰ লাভ কিমান পালো 60 টকা এতিয়া আমি শতকৰা লাভ উলিয়াও শতকৰা লাভ ইজুকেল শতকৰা লাভৰ ফৰ্মুলাটো কি আছিলে আমাৰ লাভ ডিভাইডেড বাই কিনা দাম ইনটু 100 আমাৰ লাভ কিমান পালো 60 টকা আৰু ফৰ্মুলা মতে আমি কিনা দাম আছিলে আমাৰ কিনা দাম কিমান আছে 320 টকা 320 আমাৰ ফৰ্মুলাত কি আছে ইনটু 100% এতেকে এইটো শূন্য কাটিলে আমি 60 আৰু 10 পূৰণ কৰিলে আমি কিমান পাম 600 টকা ডিভাইডেড বাই 32 6ক আমি 32 ৰে ডিভাইডেড কৰিলে আমি কিমান পাম 18.75% সো আমাৰ ওলাবলগীয়া শতকৰা লাভ হ'ল 18.75 সো আমি আৰু এটা উদাহৰণ লৈ চাওঁ উদাহৰণ 2 এখন চাইকেল 2000 টকাত কিনি 8% লাভত বিক্ৰী কৰিলে বিক্ৰী দাম কিমান হ'ব বিক্ৰী দাম কিমান হ'ব সমাধান আমাক দিয়া আছে চাইকেলখনৰ কিনা দাম দাম ইকুৱেল 2000 টকা এতেকে লাভ ইকুৱেল 8 ডিভাইডেড বাই 100 ইনটু 2000 টকা এইটো 0 কাটিলে 1 এৰে 20 পাৰ যাব 8 আৰু 20 পূৰণ কৰিলে আমি পাম 160 টকা এতেকে লাভ ইজুকেল 8 ডিভাইডেড বাই 100 এটো কৰ পৰা আহিলে আমি জানো যে আমাক প্ৰশ্নত দিয়া আছে 8% আমি এনেকৈ লিখিব পাৰো নাই পাৰো 8 ডিভাইডেড বাই 100 ইনটু 2000 টো আমাক দিয়া আছিলে কিনা দাম 2000 টকা ইয়াৰ পৰা এটো কাটাকাটি কৰি আমি 20 পালো 20 আৰু 8 পূৰণ কৰিলে আমি 160 টকা লাভ পালো এতেকে
উলিয়াবলগীয়া প্ৰশ্নৰ উত্তৰটো হৈছে চাইকেলখনৰ বেচা দাম। চাইকেলখনৰ বেচা দাম আমি ইকুৱেল 2000 প্লাছ 160 টকা। এইটো প্লাছ কৰিলে আমি পাওঁ 2160 টকা। গতিকে এখন চাইকেল 2000 টকাত কিনি 8% লাভত বিক্ৰী কৰিলে বিক্ৰীৰ দাম আমি পালোঁ 2160 টকা। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে অলপ উপকৃত হ'ম বুলি ভাবে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবৰ লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব, যাতে মই আপলোড কৰা নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।